আজিৰ দিনত সকলোৱে জুবিনদাৰ বাবে ন্যায় বিচাৰি আছে। সকলোৱে ছ'চিয়েল মিডিয়াত দেখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু তেনে সময়তে আজি হঠাতে পালোঁ, ফেচবুকত পালোঁ, জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাব বিজেপি, সমষ্টিয়ে সমষ্টিয়ে সমদল উলিয়াব বিজেপিয়ে। আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিয়ে চলাব প্ৰচাৰ অভিযান। ময়ো জুবিন আমিও জুবিন শীৰ্ষক প্ৰচাৰ অভিযান চলাব বিজেপিয়ে। 23 অক্টোবৰৰ পৰা চলাব এই প্ৰচাৰ অভিযান, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। এতিয়া কথাটো হৈছে, বৰ্তমান অসমত কাৰ চৰকাৰ আছে? কেন্দ্ৰত কাৰ চৰকাৰ আছে? অসমতো বিজেপি চৰকাৰ আছে, কেন্দ্ৰতো বিজেপি চৰকাৰ আছে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰীৰ আসনত আছে। অসমৰ ৰাইজে তেওঁক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই থৈছে। আৰু তেনেস্থলত মুখ্যমন্ত্ৰীও যদি ন্যায় বিচাৰিব লগা হয় জুবিন গাৰ্গৰ নামত, ন্যায় কোনে দিব? বৰ্তমান চৰকাৰখন কাৰ? বৰ্তমান চৰকাৰখনৰ মুখ্যমন্ত্ৰী কোন? তাৰমানে বিষয়বস্তুখিনি ক'ৰ পৰা ক'লৈ লৈ যাব বিচৰা হৈছে? নে জুবিন গাৰ্গৰ নামত সকলোৱে ৰাজনীতি কৰি আছে? এনে প্ৰকৃতাৰ্থত জুবিন গাৰ্গে ন্যায় পোৱাটো বিচৰা নাই। তাৰমানে কি বুজাব বিচাৰিছে? বিজেপি চৰকাৰে, অসমত বিজেপি চৰকাৰ আছে, কেন্দ্ৰত বিজেপি চৰকাৰ আছে, তেনেস্থলত বিজেপি চৰকাৰেনো জুবিন গাৰ্গক ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলগীয়া এটা অৱস্থা হয়নে? নে কি বিজেপি কৰ্মীসকল কি বৰ্তমান বিজেপি চৰকাৰখনৰ ওপৰত সন্তুষ্ট নহয় নেকি? জনসাধাৰণে কি ভাবিব? ন্যায় কোনে দিব? নে গোটেই বিষয়বস্তুবোৰ কিবা এক ৰহস্য সোমাই আছে ইয়াত? গতিকে এই কথাখিনি মই মোৰ মনলৈ অহাৰ কাৰণে আমাৰ এই ভিডিঅ'টোৰ যোগেদি দৰ্শকসকলৰ আগতো কৈছোঁ, প্ৰকৃততে বৰ্তমানৰ চৰকাৰখনে কি কৰিব বিচাৰিছে? বিৰোধী দলখিনিয়ে কৈছে জুবিন গাৰ্গক ন্যায় দিব লাগে, সেইটো ঠিকেই আছে। কিন্তু বৰ্তমান বিজেপি চৰকাৰখনৰ মুখ্যমন্ত্ৰীয়ে যদি কয় ন্যায় বিচাৰি যদি প্ৰতিবাদ কৰিম বুলি গাঁৱে গাঁৱে প্ৰতিবাদ কৰিম বুলি ক'বলগীয়া হয়, তেনেহ'লে ন্যায় দিব কোনে? ন্যায় মানে আমি সকলোৱে জানো যে জুবিন গাৰ্গৰ হত্যাকাৰীকেইজনক শাস্তি দিব লাগে। শাস্তি পোৱাটো সকলোৱে বিচাৰি আছে। তাকে নকৰি পেলাই বিজেপিৰ মুখ্যমন্ত্ৰীয়েও যদি কয় যে আমি ন্যায় বিচাৰি প্ৰচাৰ অভিযান চলাম, ময়ো জুবিন আমিও জুবিন শীৰ্ষক প্ৰচাৰ অভিযান চলাম, আৰু সভাপতিয়েও কৈছে, অসম বিজেপিৰ সভাপতিয়েও কৈছে জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাব বিজেপি। তাৰমানে গোটেই বিষয়বস্তুটো ক'ৰ পৰা ক'লৈ নিব বিচৰা হৈছে? গতিকে এইখিনি কথা আপোনালোকৰ আগত এৰিলোঁ। কমেণ্টত লিখিবচোন প্ৰকৃততে কি হ'বলৈ গৈ আছে গোটেই কথাখিনি। আচলতে বৰ্তমানৰ চৰকাৰখনে কি বিচাৰিছে বা আপোনালোকে কি ভাবিছে?